CBI FIR তদন্ত কৰি CBI যদি কাৰোবাৰ আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। জোনমণিৰ আৱাস সন্দৰ্ভত তেওঁ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে নকল সোণৰ সৰবৰাহৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জোনমণিৰ আৱাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হৈছে CBIক। দোষী সাব্যস্ত হ'লে উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব, এনেদৰে মন্তব্য কৰিছে ৰাজ্য চৰকাৰে। তেওঁ কৈছে দোষী সাব্যস্ত হ'লে উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দিব্যাংগৰ নামত মিছা প্ৰমাণপত্ৰ দিয়াসকলক শাস্তি প্ৰদান কৰা হ'ব। দিব্যাংগৰ ভুৱা প্ৰমাণপত্ৰ দিলে অপৰাধজনিত গোচৰ ৰুজু কৰা হ'ব তেওঁৰ বিৰুদ্ধে। বহু লোকক গ্ৰেপ্তাৰ কৰা হ'ব মিছন ডাইৰেক্টৰৰ অধীনত। মিছন ডাইৰেক্টৰৰ অধীনত বহু লোকক গ্ৰেপ্তাৰ কৰা হ'ব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা সুখৰ খবৰ আহি পৰিছে। নিবনুৱাসকলৰ বাবে খালী হৈছে চৰকাৰী চাকৰিৰ পদ। 22,765টা পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন। 22,765টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। শিক্ষা বিভাগত 10,219টা পদত দিয়া হ'ব নিযুক্তি প্ৰক্ৰিয়া। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত খালী হৈছে 2500টা পদ। কৃষি বিভাগতো 2500টা গ্ৰাম সেৱকৰ পদ খালী হৈছে। আৰক্ষীতো 2000টা পদ মুকলি কৰা হৈছে। ইয়াৰ লগতে স্বাস্থ্য বিভাগতো 600টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। বিভিন্ন বিভাগৰ তৃতীয় বৰ্গত 2519টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। জানিব পৰা মতে বিভিন্ন বিভাগত চতুৰ্থ বৰ্গত 1347টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে PNRD বিভাগত মুকলি হৈছে 1000টা পদ। জুলাই মাহৰ শেষ সপ্তাহত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিছে। আজিৰ শেষৰটো খবৰ হৈছে আপোনাৰ হাতত 2000 টকীয়া নোট আছে নেকি? শীঘ্ৰেই সলনি কৰক 2000 টকীয়া নোট কেইটা। আজিৰে পৰা আৰম্ভ হৈছে নোট সলনি প্ৰক্ৰিয়া। এদিনত মাত্ৰ 20,000 টকা আপুনি সলনি কৰিব পাৰিব। টকা সলনিৰ সময়ত আপুনি দাখিল কৰিব লাগিব যাৱতীয় নথিপত্ৰ। প্ৰতিটো বেংকতে আপুনি নোট সলনিৰ সা সুবিধা লাভ কৰিব পাৰিব। জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও বিশেষ সুবিধা থাকিব। 30 ছেপ্টেম্বৰলৈকে আপুনি সলনি কৰিব পাৰিব 2000 টকীয়া নোট। আপোনাৰ হাতত যদি 2000 টকীয়া নোট আছে তেন্তে শীঘ্ৰেই সলনি কৰক। কেন্দ্ৰীয় চৰকাৰে 2000 টকীয়া নোট বন্ধ কৰাৰ লগে লগে সমগ্ৰ দেশজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।